সুন্দৰ চেহেৰা কিন্তু পিতৃ মাতৃক সন্মান কৰিব নাজানে। সুন্দৰ চেহেৰা কিন্তু 1 নম্বৰৰ মদাহী, 1 নম্বৰ বেবিচাৰী, স্ত্ৰী দেখিলে খালি ভোগৰ দৃষ্টিৰে চোৱা। সুন্দৰ চেহেৰা কিন্তু অহংকাৰী আৰু আনক ঈৰ্ষা কৰা। সুন্দৰ চেহেৰা কিন্তু দাম্ভিক, লেতেৰা, 1 নম্বৰৰ খেষ্টা। সুন্দৰ চেহেৰা কিন্তু মনৰ চিন্তন অসুন্দৰ। সুন্দৰ চেহেৰা কিন্তু য'তে ত'তে বদনাম। সুন্দৰ চেহেৰা কিন্তু মুখৰ ভাষা লেতেৰা, অভদ্ৰ। সুন্দৰ চেহেৰা কিন্তু স্বভাৱ চোৰৰ দৰে। সুন্দৰ চেহেৰা কিন্তু স্বভাৱ ঠগি ফুৰা, লুটি ফুৰা। পৰোপকাৰ, দয়া, ক্ষমা, ভক্তি, শ্ৰদ্ধা, মানৱীয়তাৰ গুণ নাথাকিলে চিকনা দি থকা সুন্দৰ চেহেৰাও দেখিবলৈ অপ্ৰিয় হয়। চেহেৰাটো মাংস মাছ ভক্ষণকাৰীৰো চিকনা দি থাকে। চিকনা দি থকা চেহেৰাটোৰ ভিতৰত থকা মনটো ৰাক্ষসৰ দৰেও হ'ব পাৰে। কিন্তু প্ৰভুৰ মাৰ্গত চেহেৰা চিকনাৰ একো প্ৰয়োজন নাই। মৰিলে পুৰি পেলোৱা বিষ্ঠামূত্ৰই ভৰি থকা চেহেৰাটোত ইমান আদৰ কিয় কৰিব লাগে? চেহেৰা সুন্দৰতাৰ পোকত দৌৰি ফুৰাতকৈ মন সুন্দৰ কৰাত প্ৰয়াস কৰিব লাগে। সেয়া আচল সুন্দৰতা। প্ৰভুৰ মাৰ্গত মনৰ সুন্দৰতাৰ গুৰুত্ব আছে, চেহেৰাৰ নহয়। চব চেহেৰাৰ সাজোন কাচোনত লাগি পৰিছে। আৰে বাবা, চেহেৰা সুন্দৰ কৰি সজাই কাক দেখুৱাব বিচাৰিছা? সকলো নাশবান, সকলো অস্থায়ী। এটা নাশবান চেহেৰাই আন এটা নাশবান চেহেৰাক চেহেৰা দেখুৱাই কি প্ৰাপ্ত কৰিম বুলি ভাবিছা? কোনটো স্থায়ী আনন্দ বস্তু প্ৰাপ্ত কৰিবা? বৃদ্ধ বয়সত সকলো চিকনা দি থকা ছাল খাপৰে ধৰা দি ধৰে। আচল সুন্দৰতা এই চেহেৰাত নাই। আচল সুন্দৰতা আছে চৰিত্ৰ আৰু ব্যৱহাৰত, ভক্তি থকা হৃদয়ত, ভক্তি ভাৱ থকা মনত। তোমাৰ চেহেৰাই কামী পুৰুষকহে আকৰ্ষণ কৰিব পাৰিব, পবিত্ৰ হৃদয়ক নহয়। যদি তোমাক আচল সুন্দৰতা লাগে তেন্তে দৃষ্টি সলোৱা, চৰিত্ৰক শুধৰণি কৰা, ব্যৱহাৰক শুধৰণি কৰা। চৰিত্ৰহীন হলে, আচৰণ ব্যৱহাৰ পশুৰ দৰে হলে সুন্দৰ চেহেৰা দেখিও কাৰোবাৰ মাথা গৰম হ'ব পাৰে। তোমাৰ চেহেৰা কুৎসিত হলেও তোমাৰ ব্যৱহাৰ আৰু চৰিত্ৰই সকলোকে আকৰ্ষিত কৰিব পাৰিবা। আনকি এই দুটা শুদ্ধ হলে ভগৱন্তৰ দৃষ্টিকো আকৰ্ষণ কৰিব পাৰিবা। ভগৱন্তৰ প্ৰিয় পাত্ৰ হোৱাৰ কিঞ্চিত হলেও যোগ্যতা প্ৰাপ্ত কৰিব পাৰিবা। সেয়ে চৰিত্ৰ আৰু ব্যৱহাৰ প্ৰথমে সুন্দৰ কৰাটো অতিকৈ প্ৰয়োজন। যাৰ চৰিত্ৰ ভাল, যাৰ ব্যৱহাৰ ভাল, তাৰ বাবে সকলোৱে ভাল। তাৰ মন সদায় প্ৰসন্ন হৈ থাকিব। চৰিত্ৰ ভাল হলেহে ভাল কাম কৰিব। ব্যৱহাৰ ভাল হলেহে সকলোৰে লগত মিলি খাব পাৰিব। ব্যৱহাৰ ভাল নোহোৱাজন ঘৰে পৰে সকলোতে এটা কলংকহে। ই কাৰো সতে মিলি খাব নোৱাৰে, এইটো খানা। তুমি চেহেৰা সজাই পৰাই থকাতকৈ চৰিত্ৰ আৰু ব্যৱহাৰক প্ৰথম সজাই লোৱা, সুসজ্জিত কৰি লোৱা। চৰিত্ৰ আৰু ব্যৱহাৰ সজাই সুন্দৰ কৰি ললে ধনী, দুখীয়া, সৰু, ডাঙৰ, পাপী, পুণ্যৱান সকলোকে আকৰ্ষণ কৰাব পাৰিবা। চেহেৰা সুন্দৰ কৰি সজাই ললে ভোগী কামীজনকহে আকৰ্ষণ কৰাব পাৰিবা, চৰিত্ৰহীনজনকহে আকৰ্ষণ কৰাব পাৰিবা। স্ত্ৰী শৰীৰে কামীক, পুৰুষ শৰীৰে কেৱল কামিনীক। চৰিত্ৰৱান আৰু পবিত্ৰ হৃদয়ৱানজনক কেতিয়াও আকৰ্ষণ কৰিব নোৱাৰা। আৰু তুমি চেহেৰা দেখুৱাবলৈ পৃথিৱীত অহা নাই। না তোমাৰ চেহেৰা চিৰদিন, না তোমাৰ জীৱন। যি শৰীৰ অভিমানে, চেহেৰাৰ অভিমানে তোমাক ভগৱানৰ পৰা বিমুখ কৰি ৰাখিছে, সেই শৰীৰ বেছিদিন এই সংসাৰত নিটিকে। এদিন ইয়াৰ নাম নিচান একো নাইকিয়া হৈ যাব। ই বিনাশশীল। ই তোমাক কোন সময়ত ঠগি ৰোগগ্ৰস্ত হৈ লগ নিদিয়া হ'ব গমেই নাপাবা। এই ঠগবাজিটোৰ লগত চিৰদিন টিকি থাকিম বুলি নাভাবিবা। ই আগতেও নাছিল, আগলৈও নাথাকে। মাজৰ এই সময়কণত এই দুদিনমানৰ কাৰণেহে তোমাৰ লগত আছে। চিৰদিন তোমাৰ লগৰীয়া নহয়। তোমাৰ চিৰলগৰীয়া একমাত্ৰ প্ৰভু ভগৱান, কেৱল ভগৱান।
যি তোমাৰ লগত আগতেও আছিল, এতিয়াও আছে আৰু আগলৈও তোমাৰ লগতেই থাকিব। তুমি তোমাৰ অভিমান, দেহা অভিমান, সংসাৰৰ ভোগ বুদ্ধিৰ বাবে তোমাৰ পৰম মিত্ৰ, তোমাৰ অতিকৈ আপোন, দয়াময়, কৰোণাময়, শুভচিন্তক প্ৰভুক আওকাণ কৰি চলিছা, অৱহেলা অশ্ৰদ্ধা কৰি চলিছা, সেয়ে তোমাৰ দুৰ্গতি হ'ব ইহকাল পৰকাল সকলোতে। হৰিক নভজিনৰে আপুনি হোৱাই নষ্ট, হৰি ভজি আপোনাক উতাৰে। তৰণৰ উপায় চিন্তন কৰা। তৰণৰ উপায় একমাত্ৰ প্ৰভুৰ মাৰ্গ, প্ৰভুৰ নাম, একমাত্ৰ প্ৰভুক ভাল পোৱা, প্ৰভুৰ বাহিৰে সমস্ত আসক্তি ত্যাগ কৰা।